গধূলি আড্ডা যিহেতু আজি শনিবাৰ ধুনীয়া ধুনীয়া ধৰণৰ স্পৰ্টিং পিন্ধি আছে আমাৰ এইটো প্ৰেমৰ বালিকা দেখুৱাই দিয়া মোক দেখুৱাই দিয়া লাজ কৰে চানি জানি ভিডিঅ' খুব চাই আমাৰ এইটো ৰুম হয় আৰু এইফালে কাষৰ দৃশ্যটো দেখুৱাই দিছে পৰিৱেশটো এইটো মেইন ৰোডটো কেনি আছে এইটো ফালে মেইন ৰোড এইটো মেইন ৰোড সেইফালে গ'লে মানে একদম হাইৱে পাবগে সেইফালে গৈ পিনে চেন্নাই গুচি যাওক আৰু এইফালে ফ্লাইটতে একদম ঘৰত পঠাই দিছো ভাল লাগে ওপৰত নে ভাল লাগে ন ভাল লাগে আৰু বেছি টাউন নহয় আমাৰ এডোখৰ ক'বলৈ গ'লে গাঁৱলীয়া পৰিৱেশ এই বস্তুটো ইফালে পালেগে গোটেই একদম মানে জংঘলে জংঘল আৰু নোপোৱা জংঘল এইফালেও জংঘল এইফালেও জংঘল এইফালেও জংঘল মাজতে গাঁওখন আছে হয় এইবিলাক চবফালে জংঘলে আছে এনেকুৱাই আৰু বাহিৰত থকা জীৱনবোৰ এনেকুৱাই হয় নতুন ঘড়ীডাল নিছো টাইমটো চাইছো একেই হৈছে না হোৱা একেই টাইমে ওলাই ধিনটাক এতিয়া সময় হৈছে 6:30 আমাৰ এইফালে অলপ আন্ধা হৈছে আপোনালোকৰ ফালে ক'বচোন মই পণ্ডিচেৰীৰ পৰা কৈছো আপোনালোকৰ ফালে ক'ব এইফালে আন্ধা হৈছে নে না হোৱা মোবাইলটোত অকণমান চফাই ওলাইছে কিন্তু দিঠকত একদমেই আন্ধা হয় নাই মোবাইলত অলপ চফাই ওলাইছে বস্তুটো আন্ধা বেছি হৈছে এতিয়া ক'লে অকণমান অসুবিধাই হ'ব মানুহবোৰৰ আন্ধা হৈছে কিন্তু মোবাইলটো অকণমান চফা ওলাইছে বস্তু কেলে মই ধৰিব পৰা নাই আন্ধা হ'ল সকলোকে আজিলৈ গুড নাইট দিলো দেই শুই থাকক ভালকে ঠাণ্ডা বতৰ মাইকী থকাসকলে মাইকী সাৱটি হওক যিসকলে নাই গাঁৱতো সাৱটি হওক বাই